Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালেই আছে। আৰু আজি যাব ওলাইছো নেহৰুবালি ভোগালী উৎসৱ চাবৰ কাৰণে। তাত হৈ আছে ভোগালী উৎসৱ কিন্তু যাব পৰা নাই। হেতু কাৰণে এটা ওলাইছো যাবৰ কাৰণে মামীহঁতৰ লগত। গতিকে ভাবিলো আপোনালোককো দেখুৱাও তাত কেনেকুৱা কি হৈছে। ভিডিঅ'টো কন্টিনিউ কৰি থাকক। কেনেকুৱা কি হৈছে চাবৰ কাৰণে। দোকান বজাৰ কেনেকুৱা আহিছে, ইয়াত কোভিডৰ কেনেকুৱা ৰুলবিলাক মানিছে, সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো কন্টিনিউ কৰি থাকক। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছো। এইজনী আগত মাহঁত আছে। এতিয়া গাৰ্লছ কলেজ এখন আমাৰ গাৰ্লছ কলেজখন দেখুৱাইছো। আৰু এতিয়া যাওঁ চাই থাকক। আমি গৈ আছো। ইয়াত চাদৰ মেখেলা, অসমীয়া গহনা, গামোচা এইবিলাক দোকানেই বেছি দেখিছোঁ। বেলেগ তেনেকুৱা একো দেখা নাই বাৰু। ভাল লাগিছে চাই পেলাই।
আমি খাবলৈ সোমাইছোঁ একেলগে ল'ম আৰু এয়া আমি চাই আছোঁ এতিয়া ইয়াত এইফালে আমাৰ বহুতে দোকান আছে মাছ সলাইছে বিন্তি আহিছে হেল্ল' আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল এখন তমাচি আমাৰ দোকান হয় আমি এইবাৰ প্ৰথমবাৰৰ বাবে দিছোঁ আহিব সকলো আমাৰ ইয়ালৈ নগাঁও নেহেৰুবালি মেলালৈ আহিলে তমাচিলৈ এবাৰ কিন্তু আহিবই বাই খাই আছে মাহঁতে বহি আছে মই এইবিলাক পপকৰ্ণ আৰু কিবা কিবি লৈছোঁ এতিয়া খাব লৈছোঁ ফুচকা আৰু আছে ফুচকা বনাই আছে খাই পেলাই যাওঁ আৰু ঘৰত মাহঁতে এইফালে কিবা চাই আছে এতিয়া ওলালোঁ আমি তাৰ পৰা ফুচকা বনাই আছে খাই লওঁ হাই গাইজ আৰু আমি এতিয়া ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো কেনেকুৱা লাগিছিল ক'ব আৰু দেখিছেনে তাতে ল'লোঁ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংক ইউ